বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে শংকৰদেৱৰ তিথি আৰু আমাৰ বিদ্যালয়তো শংকৰদেৱৰ তিথি উলহ মালহেৰে উদযাপন কৰিবলৈ গৈ থকা হৈছে। গতিকে আজিৰ দিনটোত আমি কেনেদৰে বিদ্যালয়ত শংকৰদেৱৰ তিথি উদযাপন কৰোঁ এই সকলোবিলাক আপোনালোকক ভিডিঅ' আকাৰে আগবঢ়াম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় ভিডিঅ'টো এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বিদ্যালয়ত কিবা এটা অনুষ্ঠান থাকিলে ল'ৰা ছোৱালীসকলৰ আনন্দৰ সীমা নাই। গতিকে তেওঁলোকে ৰাতিপুৱাতেই বিদ্যালয়লৈ আহি মাহ প্ৰসাদৰ যোগাৰৰ কাম কৰি তাৰ পিছতে আমাৰ আজি তিথিৰ কাৰণে শৰাইভাগ আমাৰ বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰীসকলে আগবঢ়াইছে। তাৰপিছত সকলোৱে মিলি ঘোষা পাঠ কৰি থকা হৈছে। ছাত্ৰ ছাত্ৰীসকলেও আজি তিথিৰ কাৰণে জাতীয় সাজপাৰ পিন্ধি বিদ্যালয়লৈ আহিছে। আজি তিথি উপলক্ষে আমাৰ বিদ্যালয়ত দিহানামৰ কম্পিটিশ্যন ৰখা হৈছে। তাৰ বাবে প্ৰত্যেকটো ক্লাছে নিজৰ নিজৰ গ্ৰুপেৰে অতি সুন্দৰকৈ দিহানাম পৰিৱেশন কৰিলে। তাৰ কেইটামান ক্লিপ আপোনালোকলৈও আগবঢ়াম। চাবচোন ছাত্ৰ ছাত্ৰীসকলে এয়া তেওঁলোকক কোনেও শিকোৱা নাই, নিজেই শিকি আৰু নিজেই তেওঁলোকে খোল, নেগেৰা, শংখ বজাই অতি সুন্দৰকৈ আজি নাম গুণ গালে। এয়া আমাৰ বিদ্যালয়ৰ অষ্টমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ দলটোৱে নাম গুণ পৰিৱেশন কৰিছে। তেওঁলোকে নিজৰ মাজতে অনুশীলন কৰি প্ৰায় এটা দিন সময় দিয়া হৈছিল। এই সময়ৰ ভিতৰতে তেওঁলোকে নিজেই প্ৰস্তুতি কৰি অতি সুন্দৰকৈ নামভাগ পৰিৱেশন কৰিলে। আপোনালোকেও শুনি চাবচোন। তাৰপিছতে আমাৰ বিদ্যালয়ৰ নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে নাম পৰিৱেশন কৰিবলৈ আগবাঢ়িছে। আপোনালোকক তেওঁলোকৰ নামটো আগবঢ়াইছোঁ। শুনি পেলাই কেনেকুৱা পালে জনাবচোন মোক কমেণ্ট বক্সত। আৰু এইখিনিতে এটা কথা, যিহেতু সম্পূৰ্ণ নামকেইটা আগবঢ়ালে ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব, সেইকাৰণে নামৰ সৰু সৰু ক্লিপহে মই আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ। একেবাৰে শেষত ছাত্ৰ ছাত্ৰীসকলে ইমান সুন্দৰকৈ নাম পৰিৱেশন কৰি থকাৰ পিছত আমিনো নাম এষাৰ নোগোৱাকৈ কেনেকৈ থাকোঁ। গতিকে একেবাৰে পূৰ্ব পৰিকল্পনা নাছিলে। আমাৰ বিদ্যালয়ৰ সকলো শিক্ষয়িত্ৰীয়ে মিলি এফাকি দিহানাম পৰিৱেশন কৰিলোঁ। আৰু সঁচা কথাত ক'বলৈ গ'লে মোৰ এই প্ৰথম অভিজ্ঞতা হ'লেও ভালেই হৈছে বুলি ক'ব লাগিব। আৰু আপোনালোকলৈও আগবঢ়ালোঁ আমি পৰিৱেশন কৰা নামটো।
আৰু একেবাৰে শেষত আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰসাদ বিতৰণ কৰাৰ পাছত আমাৰ আজিৰ এই শংকৰদেৱৰ তিথিৰ উদযাপন ইমানতে অন্ত পৰিছে আৰু আপোনালোক সকলোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে মই ধন্যবাদ জনাইছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।